নমস্কাৰ, আখ্যান অনুস্মৰণ ইউটিউব চেনেলটোলৈ আপোনাসবক সাদৰ স্বাগতম জনাইছোঁ। আজিৰ আখ্যানটো হ'ল পৰশুৰামৰ জন্মৰ ৰহস্য। ব্ৰাহ্মণ হৈও কিয় ক্ষত্ৰিয় গুণযুক্ত হৈছিল পৰশুৰাম? পৰশুৰাম আছিল বিষ্ণুৰ ষষ্ঠ অৱতাৰ। ব্ৰাহ্মণ হৈও কিন্তু তেওঁৰ গাত ক্ষত্ৰিয়ৰ গুণ এবং বল আছিল। কিন্তু তেওঁ ক্ষত্ৰিয় গুণেৰে পৰিপূৰ্ণ হৈ জন্ম হোৱাৰ আঁৰত এটা আখ্যান জড়িত আছে। আহক আজিৰ এই ভিডিঅ'টোত আমি সেই আখ্যানটোকে ৰোমন্থন কৰোঁ। কথা অনুসৰি ৰাজা গাধীৰ একমাত্ৰ পুত্ৰী সত্যৱতীৰ বিবাহ মহৰ্ষি ভৃগুৰ পুত্ৰ ঋষিক মুনিৰ সৈতে সম্পন্ন হৈছিল। যিহেতুকে সত্যৱতী ৰজাৰ একমাত্ৰ পুত্ৰী আছিল, সেয়েহে তেওঁৰ ৰাজ্যৰ আন কোনো উত্তৰাধিকাৰী নাছিল। এয়াই ৰজাৰ চিন্তাৰ কাৰণ আছিল। সত্যৱতীৰ সেৱাত সন্তুষ্ট হৈ ঋষিক মুনিয়ে তেওঁক পুত্ৰ হোৱাৰ বৰ দিয়াৰ মনন কৰিলে। এই কথা যেতিয়া সত্যৱতীৰ মাকে গম পালে, তেতিয়া তেওঁ নিজ পুত্ৰীক অনুৰোধ কৰিলে যে তেওঁকো যাতে এটি পুত্ৰ লাভৰ বৰ দিবলৈ নিজ স্বামী মহৰ্ষি ঋষিকক আহ্বান কৰে। তেতিয়া ঋষিক মুনিয়ে সত্যৱতী আৰু সত্যৱতীৰ মাকক পুত্ৰবৰ দিয়াৰ নিমিত্তে দুটা চৰু তৈয়াৰ কৰিলে। চৰু মানে হ'ল যজ্ঞৰ আহুতিৰ কাৰণে বনোৱা পায়স। তাৰপিছত তেওঁ সত্যৱতীক চৰু দুটা প্ৰদান কৰি ক'লে, প্ৰিয়ে, এইটো চৰু তুমি গ্ৰহণ কৰিবা আৰু আনটো চৰু তুমি তোমাৰ মাতৃক গ্ৰহণ কৰিবলৈ দিবা। সেই চৰুটো গ্ৰহণ কৰিলে ৰাজকল্যাণৰ হকে তোমাৰ মাৰ গৰ্ভৰ পৰা এটি তেজস্বী ক্ষত্ৰিয় শিৰোমণি পুত্ৰৰ জন্ম হ'ব, যি পিছত ৰজাৰ উত্তৰাধিকাৰী হ'ব। আৰু তোমাৰ চৰুটোৰ পৰা যি পুত্ৰৰ উৎপত্তি হ'ব, সেই পুত্ৰ অত্যন্ত ধৈৰ্যৱান সত্যপৰায়ণ ব্ৰাহ্মণ হ'ব। সত্যৱতীয়ে পাত্ৰ দুটা লৈ মাকৰ ওচৰ পালেগৈ। কিন্তু নাৰীৰ কি মহিমা! মাকে ভাবিলে যে নিশ্চয় ঋষিক মুনিয়ে নিজ পত্নীৰ কাৰণে শ্ৰেষ্ঠ চৰু তৈয়াৰ কৰিছে, যিটো গ্ৰহণ কৰিলে তেওঁৰ এটা শ্ৰেষ্ঠ গুণযুক্ত পুত্ৰৰ প্ৰাপ্তি হ'ব। সেয়েহে মাকে সত্যৱতীক অনুৰোধ কৰি ক'লে, পুত্ৰী, নিশ্চয় তোমাৰ স্বামীয়ে তোমাৰ চৰুটোৰ দ্বাৰা উৎপন্ন হোৱা পুত্ৰ বিশেষ গুণ প্ৰদান কৰিছে। সেয়েহে ৰাজকল্যাণৰ হকে মোক তুমি তোমাৰ চৰুটো গ্ৰহণ কৰিবলৈ দিয়া। সত্যৱতীয়ে মাকৰ কথাত মান্তি হ'ল আৰু কথামতে চৰু দুটা অদলা বদলি কৰি ল'লে। সময়ত দুয়ো গৰ্ভৱতী হ'ল। তেতিয়া ঋষিক মুনিয়ে নিজ আত্মজ্ঞানেৰে বুজিলে যে চৰু দুটাৰ আদল বাদল হৈছিল বুলি। তেওঁ সত্যৱতীক ক'লে যে তুমি কৰা ভুলৰ কাৰণে তোমাৰ মাৰ গৰ্ভৰ পৰা উৎপন্ন হোৱা সন্তানটো ব্ৰাহ্মণ গুণযুক্ত হ'ব আৰু তোমাৰ গৰ্ভৰ পৰা জন্ম হোৱা সন্তানটো ক্ষত্ৰিয় গুণযুক্ত হ'ব। এই কথাত বিচলিত হৈ সত্যৱতীয়ে নিজ ভুলৰ কাৰণে সন্তাপ কৰি ঋষিক মুনিক বিনয় কৰিলে যে হে স্বামী, কিবা প্ৰকাৰে মোৰ পুত্ৰকো শান্ত আৰু ধীৰ ব্ৰাহ্মণ গুণৰে হোৱাৰ আশীৰ্বাদ প্ৰদান কৰক। লাগিলে মোৰ পৌত্ৰ অৰ্থাৎ নাতি ক্ষত্ৰিয় গুণযুক্ত হওক। ঋষিক মুনিয়ে সত্যৱতীৰ প্ৰাৰ্থনা স্বীকাৰ কৰি তথাস্তু বুলি আশীৰ্বাদ কৰিলে। তদনন্তৰত সত্যৱতীৰ গৰ্ভৰ পৰা যমদগ্নিৰ আৰু সত্যৱতীৰ মাকৰ গৰ্ভৰ পৰা বিশ্বামিত্ৰৰ জন্ম হ'ল। বৰদানৰ ফলস্বৰূপে বিশ্বামিত্ৰ ক্ষত্ৰিয় হৈও আগলৈ ব্ৰহ্মৰ্ষি হ'লগৈ আৰু যমদগ্নিও ব্ৰাহ্মণ গুণযুক্তই হ'ল। কিন্তু সত্যৱতীৰ কথা অনুসাৰে আৰু ঋষিক মুনিৰ আশীৰ্বাদ স্বৰূপে সত্যৱতীৰ নাতি অৰ্থাৎ যমদগ্নিৰ যি পুত্ৰ ব্ৰাহ্মণ হৈও ক্ষত্ৰিয় গুণযুক্ত হৈছিল, তেওঁৱেই আছিল পৰশুৰাম। সত্যৱতীৰ এটা ভুলৰ কাৰণে পৰশুৰাম ব্ৰাহ্মণ হৈও ক্ষত্ৰিয় গুণযুক্ত হৈছিল আৰু বিশ্বামিত্ৰ ক্ষত্ৰিয় হৈও পিছলৈ মহৰ্ষি বামুণ হৈছিলগৈ। বিশ্বামিত্ৰই কেনেকৈ ক্ষত্ৰিয়ৰ পৰা বামুণ হৈছিল আমি আমাৰ পৰৱৰ্তী ভিডিঅ'টোত জানিম। আজিৰ ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টো লাইক কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ।
আমাৰ দ্বিতীয় খণ্ডত আমি পৰশুৰামে কিয় নিজ মাতৃৰ শিৰচ্ছেদ কৰিছিল তাক জানিম। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ। আপোনাৰ বহুমূলীয়া সময়ৰ বাবে অশেষ ধন্যবাদ।